নমস্কাৰ। আজি বহুদিনৰ মূৰত আকৌ এটা ব্লগ আৰম্ভ কৰিছোঁ আৰু এইকেইদিন আচলতে সময়ে পোৱা নাই ব্লগ দিবলৈ, মানে ইটোত ব্যস্ত হৈ থাকোঁ। আপোনালোকে যিহেতু জানেই যে মই কণ্টেণ্ট ক্ৰিয়েট কৰোঁ আৰু ইনষ্টাগ্ৰামেই হওক যিয়ে হওক আৰু মোৰ ৰিলেটেড যিখিনি মই কৰিব পাৰোঁ সেইখিনি আচলতে আপোনালোকক দেখাই আছোঁ। সেইকাৰণে এইকেইদিন ব্লগ দিব পৰা নাই। আজি আকৌ বহুদিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আৰু সেইফালে পূৰা চিঞৰ বাখৰ শুনিছেই চাগে। মানে ক'ব কাপোৰ দি থৈছিলোঁ, তাৰপিছতে সকলোকে পঠাই মেলি এয়া কাৰেণ্টটো গুচি গ'ল। বাৰে বাৰে কাৰেণ্টটো গুচি গ'লে আপোনাৰ ইমান দিগদাৰ হয় নহয়। কাৰেণ্টটো মানে বাৰে প্ৰতি গুচি যায়। কেতিয়াবা যে দিনটোলৈ নাহেই, কেতিয়াবা মানে একদম আপোনাৰ দিনটোলৈ নাহে। আপোনালোকৰ ফালে আৰু তাতে গৰমত ইমান দিগদাৰ হয়। আমাৰ মানে এইকণ জেগা কি হয়, এইটো মানে আমাৰ বেক চাইডে একদম ইয়াতে ৱাশ্বিং মেচিন থওঁ আৰু এনেকৈ সৰুকৈ গেছ চেছো মানে কি হয়, কেতিয়াবা আমাৰ ইটো কিচেনত কৰা নহয়, এইটো আমাৰ দেউতাৰ থকাৰ দিনৰ পৰাই আচলতে আছে। এই কিবা বনাব হ'লে, পাতত দিব হ'লে, মাছ পাতত দিব হ'লে, তেনেকুৱা ধৰণৰ মানে কিছুমান খানা ইটোত আচলতে পচিবল নহয়। সেইকাৰণে এইটোত মানে কৰিছোঁ আৰু এইটো ধুনীয়াকৈ মানে কৰিব পাৰি আৰু সেইকাৰণে চব আৰু ইয়াতে গোটেইখিনি আছে আৰু দেখাম। ভগা চিগা হৈ আছে গোটেইখন অৱস্থানে, এনেই জাষ্ট আৰম্ভ কৰি থৈছোঁ আৰু কৰিব পৰাকৈ। তেনেকুৱা বিশেষ ইয়াত নাই, ইটোৰ পাকঘৰতে সকলো কৰোঁ আমি, কিন্তু এইটোত মানে সেই পোৰা চোৰা কিবা কিবি কৰিব মানে দৰকাৰ হৈ যায় আৰু আপোনালোকে কণ্টেণ্টবোৰ চাই পেলাই কেনেকুৱা পাইছে বাৰু জনাবচোন। মই একদম দি আছোঁ, মানে বহুতৰে আচলতে ডিমাণ্ড যে মানে ফেশ্বনৰ হেৰিবিলাক বেছিকৈ ভাল পায় কণ্টেণ্টবোৰ দিলে আৰু যিহেতু এতিয়া আজিকালি ইনষ্টাগ্ৰামে যিবিলাকৰ ৰীল বনাইছিলে আগৰ পৰা, যিবোৰ ৰীল ক্ৰিয়েট কৰি থাকে সেইবিলাক অলপ চেঞ্জ কৰি দিছে। সেইবিলাকে অৰিজিনেল অডিঅ' বাকী দিব লাগে। অৰিজিনেল অডিঅ'নো মই বেলেগকৈ দেখাম, ব্লগটোতো ইয়াত মই দেখায়ে থাকোঁ, আপোনালোকক গম পাবই। আৰু বাকী ফেশ্বনৰ কণ্টেণ্ট কিছুমান, বিউটি কণ্টেণ্ট কিছুমান মানে দেখাবলৈ চেষ্টা কৰোঁ, কোনটো কি কৰিলে কি হয়, কিছুমান ষ্টাইলিং টিপছো দিওঁ আৰু সেয়াই আৰু এনেকৈ চলাই আছোঁ। আৰু সেইকাৰণে আচলতে যিহেতু আহে কণ্টেণ্টবিলাক কৰিবৰ কাৰণে আমাৰ কিছুমান হেৰি থাকে। মই আপোনালোকক আগতে কৈছোঁ, কিছুমান মই ব্ৰেণ্ডৰ কামো কৰোঁ মাজে সময়ে পালে। সেই ব্ৰেণ্ডৰ কামবিলাক কৰি থাকোঁতে আচলতে বাকীবোৰ কৰিবলৈ থাকি যায়। কণ্টেণ্টটো কেনেকৈ ক্ৰিয়েট কৰিম এইবিলাক ভাবি থাকোঁতেই মানে একোৱেই নহয়, ব্লগ দিবলৈও সময় নোহোৱা নিচিনা হয়। তাতে আলহী, মানে কি ক'ব আৰু আলহী, তাৰপিছত আকৌ মোৰ যিহেতু ছোৱালীজনীয়ে আপুনি গম পায় অকণমান ডাঙৰ হৈছেই আৰু তাইকো যিহেতু চাবলগীয়া হয়। তাই এতিয়া গৰম বন্ধ হৈ আছে, ছামাৰ ভেকেশ্যন চলি আছে, 18 তাৰিখ 19 তাৰিখমানৰ পৰা খুলিব আৰু তাইক গোটেই ঘৰৰ চববোৰ ওলাই যায়। গতিকে তাই এক্সামো পালেহি, ইয়াৰ পাছতে প্ৰি বৰ্ডছ ষ্টাৰ্ট হ'ব। মানে মেট্ৰিক দিব নিদিয়ে, মেট্ৰিক দিবলৈ টাইম আছে বাৰু, তথাপিও তাহাঁতৰ মানে যিবিলাক এক্সাম হয় সেইবিলাক মানে প্ৰি বৰ্ডৰ নিচিনা হয় এয়াৰফ'ৰ্চৰ। যিসকল এয়াৰফ'ৰ্চৰ স্কুলত পঢ়িছে গম পায়। আৰু সেইকাৰণে বহুতে অলপ দিগদাৰ মানে হেৰি কৰিবলগীয়া হয়, চাবলগীয়া হয় অকণমান। ময়ো আৰু টিচাৰ মানে দুই এজন তেনেকৈ অকণমান ঘৰুৱাভাৱে চাবলৈও আহে। গতিকে তাইকো টাইম দিবলগীয়া হয়, আকৌ ঘৰখনকো টাইম দিবলগীয়া হয়, ঘৰত কোনো নাথাকে। আৰু ওপৰত যিহেতু আমাৰ এখন সৰুকৈ এটা PGও আছে, PGটো মই নচলাওঁ বাৰু, মোৰ মিষ্টাৰহঁতে চলাই থাকে। আৰু সেইকাৰণে পেৰেণ্টছবোৰ আহি থাকে খা খবৰ কৰিবলৈ। তাৰ উপৰিঞ্চি মোৰ এইবোৰ কাম মানে নক'ব, একো আচলতে সদায় ভাবোঁ মই ব্লগটো ডেইলি ষ্টাৰ্ট কৰিম, কিন্তু নহয়গৈ জানেনে, কি হয় মই নিজেই নাজানো, মানে থাকি গুচি যায়। সেইকাৰণে মই আপোনালোকক মানে যেনেকৈ বিহুৰ ব্লগো ভালকৈ দিবই নোৱাৰিলোঁ, আপোনালোকে জানেই, আশা কৰি আছিলে চাগে বিহুৰ ব্লগ দিবলৈ। আমাৰ ঘৰত ইমানেই আলহী সেইকেইদিন, মানে বিহুৰ ব্লগ মই ষ্টাৰ্ট কৰিবলৈ মোৰ মানে কোনো টাইমেই নহ'ল। আৰু মানুহৰ আগত মানে কিছুমান কাম মই বেয়া পাওঁ একচুৱেলি, মানুহৰ আগত এনেকৈ ফোনটো লৈ চব মানে ভাল নালাগে। আৰু মানে যিহেতু ৰিলেটিভৰ মানুহখিনি আহে অকণমান সময় বিচাৰি, মানে একেলগে আজিকালিনো কোন কাৰ ঘৰলৈ যায়, কাৰ কিমান সময় থাকে নহয় জানো, চববোৰ ব্যস্তই, তথাপিতো আহে। আৰু সেই তেনেকুৱা টাইমত চবেই ভাল নাপাব পাৰে, মই
কেমেৰাটো লৈ থকাটো বা ঘৰৰ মানুহখিনি আপত্তি নাই, কিন্তু যিসকল আলহী মানে মই ভাবোঁ মোৰ যিহেতু এইটো চেনেল, গতিকে ময়ে আপোনালোকক দেখাওঁ, মোৰে দেখাওঁ বা ঘৰখনৰ কিছুমান দেখাওঁ, বেলেগক আকৌ টানি আজুৰি অনাটো মানে মই পচন্দ নকৰোঁ। আনি পেলাই দেখুৱাটো চবেই ভাল নাপাবও পাৰে বা কিছুমানে কেমেৰা আগত ওলাবলৈ লাজ কৰে, কিছুমানে সেইটো তেওঁলোকৰ প্ৰফেশ্যন নহয়, চবৰে বেলেগ বেলেগ। মোৰ মানুহজনে এতিয়া কি হয় ভাল নাপায়, তাৰমানে তেওঁৰ প্ৰফেশ্যনটো বেলেগ, মোৰটো বেলেগ। মোৰ আকৌ কেমেৰাৰ আগতে কাম, তেওঁৰ কমপ্লিট কেমেৰাৰ পাছত, কিন্তু মোক গোটেইখিনি হেল্প কৰে যে তুমি যি য'ত লাগে চব সহায় কৰি দিয়ে। আনকি মানে মোৰ এইখিনি বনাব কৰিবৰ কাৰণেও এইকেইদিন বেলেগে এজনী মানুহ মানে হেৰি কৰিছে, কিজনী মই সময় নাপাওঁ, সেইখিনি কিন্তু ক'ব লাগিব, সেইখিনি ছাপোৰ্ট কৰি আছে বা ঘৰৰ বাকীখিনিও কৰে, কিন্তু মইহে আচলতে টাইমটো আপোনালোকক দিবলৈ মই মিলাব পৰা নাই। সেয়া আৰু তেনেকৈ চলিব লাগিব, উপায় নাই মাজতেই। আৰু মোৰ শ্বৰ্টবিলাকতো আপোনালোকক দেখাইছোঁ, শ্বৰ্টবোৰ চাইছে নাই বাৰু আপোনালোকে? শ্বৰ্টবোৰ চাই পেলাই কেনেকুৱা পাইছে ক'বচোন। শ্বৰ্টবোৰ ভাল পাইছেনে নাই, বেয়া পাইছে আপোনালোকে জনাব। আৰু সেই তেনেকুৱা ধৰণৰ কণ্টেণ্টবোৰ আচলতে ইনষ্টাগ্ৰামত মই দি থাকোঁ, আৰু মই ভাবোঁ আপোনালোকেও ভাল পাব, কিবা এটা আপোনালোকক দিব পাৰিলে বা মই জনা কিবা এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব পাৰিলে ভাল পাব বুলি ভাবোঁ, আৰু সেইকাৰণে আচলতে মই দি থাকোঁ। আৰু নাচি বাগি থকাটোনো কি আৰু, নাচি বাগি থকাটো মানে ইমান হেৰি নপৰে, কাৰণ কেতিয়াবা কিবা শ্বুট থাকিলে মোৰ বেলেগ কথা, বোলে মই কিবা এটা আজি ৰীল ক্ৰিয়েট কৰিব লাগে, এনেইতো চবেই নাচি বাগিয়ে থকা, আৰু এতিয়া এজ এটাও নাই ন মানুহৰ এনি টাইম নাচি বাগি থকা বা কিবা এটা কৰা, যিটো বস্তু যিটো মই মানে প্ৰফেশ্যনেলি যিহেতু আগতে মই কৰিছিলোঁ এইবিলাক, মই নাই কৰা বুলি নকওঁ, আগতে এটা হেৰি আছিলে, গোটেইখিনি মই কৰিছিলোঁ, মানে ৰীল চিল বনাইছিলোঁ, এতিয়াও বনাওঁ, মই নবনাওঁ বুলি নকওঁ, উইকলি এটা শ্বেয়াৰ কৰোঁ। তথাপিতো মানে চবৰে এটা ষ্টেজ থাকে যে, ষ্টেজৰ লগে লগে মানে প্ৰমোশ্যন ময়ো ঠিক প্ৰমোশ্যনেই লৈছোঁ আৰু কথাটো এনেকুৱা বুলি ভাবি ল'ব আপোনালোকে। বাকী ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাব, আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, যিহেতু আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই আগবাঢ়িব পাৰিম। মই সদায় একেটা কথাকে কৈ থাকোঁ, বহুতেই চাই কিন্তু চেনেলটো, কিন্তু ছাবস্ক্ৰাইব নকৰে। প্লিজ ছাবস্ক্ৰাইব কৰি দিব যিসকলে চায়। মোৰ বিষয়ে আপোনালোকক জনাম, বা জনাবলৈ পালেও সুখী হ'ম। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে মানে ব্লগটো শেষ কৰিছোঁ, আকৌ বহুত বেছিকৈ দীঘল হৈ যাব। মই কথা ক'লে মুখৰ পৰা ওলাই থাকে, আৰু কথা নক'লে একদমেই বন্ধ, তেনেকুৱা হৈ যায় মানে কথাটো। ঠিক আছে, আজিলৈ আহিছোঁ দেই, বাই বাই।